4 কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়? উত্তৰ: বেছিভাগ খেতিয়কেই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি-বাতি কৰে। বৰষুণৰ উপৰিও খেতিয়কে বিভিন্ন পদ্ধতিৰে পথাৰত পানী যোগান ধৰে। খেতিত কৃত্ৰিমভাৱে পানী যোগান ধৰা হয়। বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলীনাদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়। 5 নম্বৰ প্ৰশ্ন হৈছে শীতল ভঁৰাল কি? শীতল ভঁৰালত কি খাদ্য বস্তু ৰখা হয় আৰু কিয় ৰখা হয়? উত্তৰ: সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয়। এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। কৃষিজাত শস্য যেনে ধান, মাহ, চাহপাত আদি বিশেষভাৱে নিৰ্মাণ কৰা পণ্যাগাৰত ৰখা হয়। ইয়াৰ পিছতে শাক-পাচলিৰ বাগিচাৰ যিটো পাঠ, সেই পাঠটিৰ প্ৰথম যিখিনি পাঠত থকা প্ৰশ্ন খালী ঠাই সেইখিনি মই দি দিছোঁ। শাক-পাচলিৰ নাম আছে খালী ঠাই, সেই খালী ঠাইখিনি 1 আলু, 2 ভোল, 3 জিকা, 4 লাও, 5 বেঙেনা, 6 মূলা, 7 তিয়ঁহ, 8 বিলাহী, 9 অমিতা, 10 বন্ধাকবি। ইয়াৰ পিছত আছে কোন অংশ খোৱা হয় দিছে, তাতে মই লিখিছোঁ শিপাৰ অংশ গাজৰ, মূলা, বিট, পিঁয়াজ, গা-গছৰ অংশ ওলকবি, বন্ধাকবি, পাত অংশ পালেং, পুদিনা, লাও শাক, ফল অংশ অমিতা আছে, মই বেঙেনা, বিলাহী, লাও, কোমোৰা, তাৰপিছত যিটো বীজ অংশটো আলু দিছোঁ।